এয়া পদূলি মূৰত কলপুলি পোতা হৈ গ'ল ফাইনেলি। ইয়াত চাকি জ্বলাবলৈ এইকেইটা লগাই দিছোঁ। চাকি জ্বলাব লাগিব ইয়াত গধূলিকৈ। আপোনালোকে চাই থাকক। লেটছ গ'। এইটোৱে কলপুলি, সেইটো ইয়াত চাকি জ্বলোৱা হ'ব। এয়া আপোনালোকে দেখিছে তুলসী তলত চাকি জ্বলাই আছে, প্ৰাৰ্থনা কৰিছে মাকে পুতেকে। হ'লে বেটা কিবা ক'বা নি তুমি? চেণ্ডেলযোৰ পিন্ধি লোৱা, চেণ্ডেলযোৰ পিন্ধি লোৱা, ভালকৈ পিন্ধা। সোঁ ভৰিটো সোঁপাত, বাওঁ ভৰিত। বা জানিছে পাই ল'ৰাটোৱে। বা কিবা ক'বা নি? কিবা ক'বা নি? কিবা ক'বা নি? কি ক'বা? গধূলি হ'ল আজি কি বেটা? হেপী দেৱালী কৈছে বেটা। কৈ দিয়া হেপী দেৱালী কৈ দিয়া। কৈ দিয়া এফালে চোৱা, এফালে চোৱা, এফালে চোৱা। হেপী দেৱালী কৈ দিয়া। তুমি কি কি লৈ আছা? চাওঁ চাওঁ, কি লৈ আছা? কি এইবোৰ? ব'ম। আৰু এইবোৰ সৰুলাই নলয় নহয় বেটা দেই। পাপা ফুটাব দেই বেটা, এইটো পাপা ফুটাব। আমাৰ ইয়াৰ পৰা চাকি জ্বলাই আছে। নক'ব আৰু দেৱালী বুলি। ফটকা কোৱা, সৰুলাই ফটকা নলয়। সেইটো নকয়, সেইটো তাত পৰিলে গোটেই এদাই হ'ব আৰু। এয়া আপোনালোকে দেখিছে। মাও আহি উপস্থিত হৈছেহি। বেটাই ফুলজাৰি লৈ আছে। কোনোবা এজন মহান ব্যক্তিয়ে কৈছে নহয়, তেলৰ দাম বাঢ়িলেও দীপাৱলীটো উদযাপন কৰিব লাগিব। সেয়া তেলৰ দাম বাঢ়িছে যদিও অকণমান, তেলৰ যিমানে দাম বাঢ়িছে সিমানে ধনী হৈছে বুলি মানুহবোৰে ভাবি লৈছে আৰু। পোহৰৰ উৎসৱ বুলি আৰু টানি টুনি সেইটো 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 তাৰপৰা সেইটোৱে ইয়াত জ্বলায়। ৰকেট ৰকেট নহয়, সেইটো ৰকেটটোতো সেইডাল লগাই থাকে। কি বেলেগ ধৰি দিয়া, ঘূৰাই দিয়া বেটা, ঘূৰাই দিয়া, ঘূৰাই দিয়া। আমাৰ বেটাই ফুলজাৰি ঘূৰাইছে।